হেল্ল' গাইছ চাই লওক শংকৰদেৱৰ ভৰিৰ খোজ থাকি গৈছিলে কেনেকৈ ৰখাই থৈছে এতিয়া চাই লওক আমি আপোনালোকক ধুনীয়াকৈ লাইভ দেখাই আছোঁ আপোনালোকক বৰদোৱা থান আহিছিলোঁ আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ চাওক সিংহাসনত থৈ দিছে তাৰে মানে তাৰ পৰা পানী ঢালি পেলাই আশীৰ্বাদ দিয়ে আমি আশীৰ্বাদ লৈ কৈ আহিলোঁ এয়া চাই লওক আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ এয়া আমি বৰদোৱালৈ আহি আছোঁ এয়া আকাশী গংগাৰ পুখুৰীটো তাতে আমি পুখুৰীটোতে হাত ভৰি ধুই ল'লোঁ বৰদোৱাৰ আকাশী গংগা পুখুৰীটো কিমান ডাঙৰ দেখিছেনে চাই লওক আমি ইয়াতে পুখুৰীটোতে হাত ভৰি ধুই লৈ এতিয়া থানলৈ যাম চাই থাকক আমি থানলৈ আহিলোঁ ইয়াত আমি শৰাই আনিছিলোঁ শৰাই ভাগ দিলোঁ দি পেলাই আহিলোঁ এইটো হৈছে শংকৰদেৱৰ ব্যৱহাৰ কৰা কুঁৱা মানে নাট গুৰুজনে ব্যৱহাৰ কৰা নাট চাওক কিমান পুৰণি নাট ইয়াত থৈ দিছে আমি এইফালে যাব লাগিব আহক এইটোৱে হৈছে শংকৰদেৱৰ পুৰণা থানখন আমি নতুন থানলৈও যাম নতুন থানখন নতুন ক্ষেত্ৰ থান নহয় নতুন ক্ষেত্ৰতো যাম কেনেকুৱা হৈছে তাত ক্ষেত্ৰত কি বনাই থৈছে চাবলৈ যাম এয়া পুৰণি থানখন চাওক কেনেকৈ থৈছে এইফালে আছে শিলিখাজোপা পুৰণি শিলিখাজোপা সেই শিলিখাজোপা তলতে তেওঁ নাইকিয়া হৈছিল বুলি জনা যায় এইজোপা আছে শিলিখাজোপা ওচৰতে আছে আৰু ইয়াতে আছে শংকৰদেৱৰ ভৰি আৰু এয়া আছে নামঘৰ চাই লওক নামঘৰটো কি ধুনীয়াকৈ বনালে চাই লওক ইয়াত নতুন নামঘৰটো কিমান ডাঙৰকৈ বনাইছে নামঘৰটো চাই লওক থানখন নাম হৈ আছে নাম তাৰপিছত প্ৰসাদ উঠাই লৈ আমি মানে কলাক্ষেত্ৰলৈ যাম বনাইছে আপোনালোকে ভিডিঅ'টো চাই থাকক আপোনালোকে ধুনীয়া পাব চাই পেলাই শংকৰদেৱৰ এই থানখনলৈ কোনোবা যদি আহিবলৈ ভাবিছে আহিব পাৰিব আৰু নতুন ক্ষেত্ৰখন চাবলৈ যদি বিচাৰিছে আহি পেলাই চাবলৈ পাৰিব মই ইয়াত ধুনীয়াকৈ দেখাই দিছোঁ নতুন ক্ষেত্ৰখন চাই থাকক ভিডিঅ'টো এয়া আমি প্ৰসাদ খালোঁ প্ৰসাদ খাই পেলাই এয়া পুৰণি থানখনৰ ভিতৰলৈ সোমাই আহিছোঁ ইয়াতে সেৱাভাগ লৈ লওঁ লৈ পেলাই আমি তাতে থাপনাখনতে থৈ দিছে তেওঁ ভৰি শিলটুকুৰা আমি তাক চাবলৈ যাম এইফালেদি মানুহে চাই আহি আছে এইফালে চাবলৈ দিয়ে আমি এইফালেদি যাম গৈ পেলাই চাই আহোঁ সেয়া চাওক আহি আছোঁ কেনেকৈ তেওঁ ভৰিহাল ৰাখি থৈছে চাওকহি ইয়াত থৈ দিছে চবকে এপাক চাবলৈ দিয়ে এয়া চাওক গুৰুজনাৰ পথছোৱা দেখিছেনে ধুনীয়াকৈ ৰাখি থৈ দিছে সিংহাসনৰ ভিতৰত চাই লওক মই আপোনালোকক ভালকৈ দেখাবলৈ চেষ্টা কৰিছোঁ চাই লওক অকণমান জুম কৰি দি আছোঁ চাই থাকিব জুম কৰি দিলে ধুনীয়াকৈ দেখিব চাগে চাওক হা দুইখন ভৰিৰে মানে আছে চাওকচোন শিলত কেনেকৈ থাকি গৈছে ইমান বছৰৰ আগৰ ভৰি আমি চালোহি এইজন বাপে আমাক আশীৰ্বাদ দিব তাৰ পৰা পানী আনি পেলাই চাই লওক
দেখিলেই কিমানে গান শিয়ৰি যোৱা নিচিনা কথা চাই লওকচোন কেনেকুৱা লাগে চাওকচোন এয়া মই ভালকৈ জুম কৰি দিছোঁ আপোনালোকে চাওক ধুনীয়াকৈ দুইখন ভৰিৰে খোজ তাতে আছে আৰু আমাৰ বাবে দেউৰীজনে আমাৰ পানী অকণমান দি তাৰপৰা যিখন পানী আহে সেয়া মাথাত দি সেৱা কৰি পেলাই চবকে দিয়ে চাই লওক আমি তাৰপৰা সেৱা চেৱা কৰি পেলাই হৈ গ'ল আমি ওলাই আহিলোঁ এতিয়া আমি যাম কি বুলি কয় শংকৰদেৱ ক্ষেত্ৰলৈ নতুনকৈ যেন বনাইছে শংকৰদেৱ ক্ষেত্ৰ আপোনালোকক ধুনীয়াকৈ দেখাই চাই থাকক এতিয়া ইয়াৰ পৰা আহি ল'লোঁ প্ৰসাদো খালোঁ তাৰপিছত ইয়াত প্ৰসাদ কাটিলে 50 টকাতকৈ ওপৰত কাটিব লাগিব টিকেট কিন্তু আপুনি যিমানে কাটে 50 টকাতকৈ তলত কাটিব নোৱাৰিব টিকেট 50 টকাকৈ ওপৰত কাটিব লাগিব শৰাই দিলেহে কাটিব পাৰিব আৰু তাৰপিছত এইফালেদি আমি শ্বৰ্টকাট মাৰিম এইফালেদি যাব পাৰি সেইফালেদিও ঘূৰি যাব পাৰি ৰাস্তাটো আমি এইফালেদিয়ে যাম সেইফালে আছে কুঁৱাটো আপোনাক দেখালোঁ অলৰেডি কুঁৱাটো এই তাতে আছে কুঁৱাটো তেওঁ পানী ব্যৱহাৰ কৰিছিল সেইটো কুঁৱাৰ আগৰ দিনতো কুঁৱাই আছিলে আৰু আমি আহি গ'লোঁ আহি এইখিনি জেগাত আমি খানাটো খাম আমি বস্তু বাহানি লৈ আহিছিলোঁ ভাত মানে ভাত খাবলৈ ভাত হ'ব দালি হ'ব আৰু ভাজি চাজি কিবা এটা হ'ব আৰু এইখিনিতে জিৰণি চোৱাটো ওচৰতে আমি বনোৱা ধান্দা লগাইছোঁ এইখিনিতে বনাম চবেও এইফালে খাই আছে বেলেগেও ভাত চাউলকে যোৱা এতিয়া তই বনাই থাক আমি চাই আহোঁগৈ মই বনাই অকলে খাই শুই থাকিম এইখন হৈছে আকাশী গংগা পাৰে পাৰে আমি আহি আছোঁ সেই তালৈ যাব লাগিব ন ই ঝৰ্ণা আচলখন খুলি গ'ল নে কি হ'ল মানে হা এইটো কি আচলখন হা এইটো কি ফেশ্বন এইটো বোলে ফেশ্বন আজিকালি এইটো কি এইটো এনেকুৱা বাঢ়ি থাকে এইখন ন হে এইটো ফেশ্বন মানে সেয়া অলপ বেছি দূৰ নাই অকণমান দূৰ আছে আৰু পাই যামহি এইখিনি খোজকাঢ়ি গ'লেই পাই যামগৈ আৰু এই পুখুৰীটো কিন্তু বহুত ডাঙৰ পুখুৰী কিন্তু চাওকচোন ইমান ধুনীয়া ডাঙৰ পুখুৰী দেখিছা এইটো আগতে এইবিলাক শিলেদি বেৰি দিয়া নাছিলে এতিয়া শিলেদি ধুনীয়াকৈ বেৰি দিছে আৰু এয়া বাউণ্ডেৰী ৱালটো নতুনকৈ বনাইছে যেন এইটো বাউণ্ডেৰী ৱালটো দিয়া জেগাটোতে আমি যাম শংকৰদেৱৰ কলাক্ষেত্ৰ এয়া আমি পাইছোঁহি আৰু গেটটো চব পাইছোঁহি অকণমান আছে ইয়াত ধুনীয়া ধুনীয়া বস্তু কিছুমান বনাইছে খোল বনাইছে সিংহাসন বনাইছে তাল বনাইছে তাৰপিছত আমাৰ কিছুমান মূৰ্তি বনাইছে চব পাকাৰে বনাইছে আপোনালোক দেখাম চাই লওকহি এয়া আমি ফাইনেলি আহি পাই গ'লোহি আৰু ইয়ালৈ আহিলে ধুতি চুৰিয়া পিন্ধি আহিব লাগিব মাইকী মানুহে চাদৰ মেখেলা পিন্ধি আহিব লাগিব আৰু গামোচা লৈ আহিব লাগিব আৰু বেলেগ লং পেণ্ট পিন্ধি আহিলে আহিবলৈ নিদিয়ে আৰু ইয়াত শুনিছোঁ ইয়াৰ দোকানখিনিত মানে 20 টকাত বোলে ধুতিও দিয়ে ইয়াৰ ওচৰত থকা দোকানখিনিত শুনিছোঁ মানে আমি সোধা নাই আমিতো পিন্ধি আহিছোঁ কিন্তু মানুহৰ মুখত শুনিছোঁ যেন 20 টকাত ভাড়া দিয়ে ধুতি এখন এয়া আমি পাই গ'লোহি সন্মুখ ভাগটো চাওক কিমান ডাঙৰ গেট গেটখন চাওক কিমান ডাঙৰ গেট বনাইছে
এতিয়া আমি সোমাই যাম এয়া চাওক কিমান ডাঙৰ গেট বনাই থৈ দিছে অসম চৰকাৰক অকণমান ধন্যবাদ দিম ইমানখিনি যেন কৰিছে আৰু অলপ কৰিব লাগে ধুনীয়া কৰিলে আৰু ভাল হ'ব এয়া আমি সোমাই আহিলোঁ এয়া চাওক ধুনীয়াকৈ আমি সোমাই আহিলোঁ সোমাই আহি আপোনালোকক দেখাম গোটেই ভিতৰৰ পৰিৱেশটো আমি অলৰেডি সোমাই আহিলোঁ এয়া চিধাই ফ্ৰণ্টত আছে সিংহাসনখন আৰু ছাইডত এয়া চব ফুলৰ বাগান এই সিংহাসনখন চাওক কিমান ডাঙৰ ওখ সিংহাসন বনাইছে তাৰ সিফালে আছে তাল খোল ইয়াত তাল বনাই থৈছে এযোৰ তালৰ তল মানে এটা ঘৰৰ নিচিনাকৈ বনাই থৈছে আৰু সেইফালে আছে সোঁফালে খোল চাওক কিমান ধুনীয়াকৈ বনাই থৈছে এইফালে এই দুটা খোল আছে এটা পেলাই থোৱা আছে এটা খাৰা হৈ থকা তাতো মানে ৰুম আছে তলত নাও হয় এখন এয়া মানুহে চাবলৈ কাৰণে ধুনীয়াকৈ বনাইছে ভাল লাগিছে এইফালৰ পৰা যাওঁ বহুত ধুনীয়া লাগিছে দেখিবলৈ ইয়াত ফটো উঠিবলৈও ধুনীয়া খোল জেগাখিনিত কিমান ধুনীয়া আমি আহি আছোঁ এতিয়া আমি সোঁফালেদি যাম সোঁফালেদি গৈ বাওঁফালে গুচি আহিম এপাক ঘূৰি আহিব পাৰি উঠক আমাৰ তাত খানা বনাই আছে আমাৰ শহুৰ দেউতাই খানা বনাই আছে তেওঁলোক পিছত আহিব আমি আগলৈভাগে আহি গ'লোঁ চাই লওক আমি ইয়াত পাই গ'লোহি ধুনীয়াকৈ আপোনালোকক দেখাই যাওঁ গোটেইখিনি চাই থাকক ভিডিঅ'টো লাষ্টলৈকে ইয়াত ধুনীয়াকৈ ডাষ্টবিনো থৈ দিছে ক'তো ইয়াত থুহেকাৰ পেলাব নোৱাৰি আকৌ একো আনিব নোৱাৰি চাধাতে মামা একো আনিব নিদিয়ে একো বস্তু শিখৰ তিখৰ আনিব নিদিয়ে ইয়াত চাই লওক ধুনীয়াকৈ কি ধুনীয়াকৈ বস্তুটো সজাইছে নহয় ইমান ভাল লাগিছে এই খোলটো চাওকচোন কিমান ওখ খোল ইমান ধুনীয়াকৈ বনাইছে একদম ৰিয়েল টাইপৰ এইফালে হাতত ধুনীয়াকৈ চাকি লৈ আছে আৰু এইফালে ধৰক ধুনীয়াকৈ বনাইছে এই খোলটোৰ তলত কিন্তু মানুহ সোমাই যাব পাৰে কিমান ধুনীয়াকৈ বনাইছে চাওকচোন তলত ৰুম আছে কিন্তু এতিয়া বৰ্তমান সোমাব নিদিয়ে কাকো আমি এইফালে গোটেইখন ঘূৰিলোঁ আৰু এইফালেও এপাক এনেকৈ ঘূৰি ইফালেদি গুচি যামগৈ আৰু আজি বতৰটো ভালেও ইমান ৰ'দো নাই কিন্তু বেছি ৰ'দ দিলে ইয়াত কিন্তু আহিবলৈ দিগদাৰ পাব গৰমত ঠাণ্ডা দিনৰ কাৰণে ভাল হ'ব কিন্তু গৰমত অলপ গৰম লাগিছে যিহেতু আমাৰ ইহঁতে ফটো উঠি আছে কিছুমানে সেইফালে সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে কিবা বনাই দিছে চাওকচোন কি ধুনীয়াকৈ ফটো উঠিবলৈ ধুনীয়া আৰু জেগাটো আমাৰ মাহীয়ে ফটো উঠো বুলি কৈছে এতিয়া মাহীকো ফটো উঠাই দিলোঁ আৰু আমাৰ ছোৱালীহঁতে খেলিছে চোৱা এইটো খেলিব পৰা হেৰি আছে ধুনীয়াকৈ খেলিব পাৰে কি ধুনীয়াকৈ বনাইছে চাওকচোন আপোনালোকে এপাক আহি চাবহি ভাল লাগিব ফটো চটো উঠিব পাৰিব আৰু সিমানে আৰু আমাৰ আণ্টি খেলিয়ে আছে খেলি খুব ভাল পাইছে এইটোত কিন্তু চুঁচৰি পেলাই গুণগুণ নোযোৱা
ঘুগুলা পৰিলে ন খুন্দা মাৰি দিব নামি আহা দিব 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 বহুদিনৰ আমি মূৰত ভিডিঅ' দিছোঁ আপোনালোকে বেয়া নাপাব ভিডিঅ' দিব পৰা নাই ভিডিঅ' বনাব পৰা নাই বেয়া নাপাব নাইমিৰা এতিয়া লাহে লাহে মই ভিডিঅ' দি থাকিম আপোনালোকে চাই যাব আৰু ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো আপোনালোকে চালে ভিডিঅ'টো দিবলৈ ভাল লাগে আৰু ভিডিঅ'টো নাচালে দিবলৈ বেয়া লাগে সেই শংকৰদেৱৰ ভৰিও বনাই থৈ দিছে কি ধুনীয়াকৈ দুখন ভৰি বনাই থৈছে চাওকচোন ইমান ভাল লাগিছে এযোৰ তাল বনাই থৈছে এখন সিংহাসন বনাই থৈছে ইমান ধুনীয়াকৈ সিংহাসন বনাই থৈছে চাওকচোন আৰু সেইফালে কিছুমান মূৰ্তি কিছুমান আছে আপোনালোকক দেখাই আছোঁ চাব অলপ গৈ লওঁ সেই মূৰ্তিকেইটা আপোনালোকক দেখাম এয়া চাওক ধুনীয়াকৈ ভৰিহাল সন্মুখৰ পৰা দেখাইছোঁ আপোনাক কি ধুনীয়া লাগিছে বনাই থৈছে যিহেতু শংকৰদেৱৰ ভৰি শিলতে আছিল আপোনালোকক দেখালোঁ ধুনীয়াকৈ থানত কেনেকৈ থৈ দিছে আচল চিনটো ভৰিৰ খোজটো থাকি গৈছিল কেনেকৈ সেইখিনি জেগালৈ গ'লে মানে গাৰ নোমটো শিয়ৰি যায় কিবা কিবি লাগে আৰু ৰাতি আহিলে ইয়াত পানী মানে চুইমিং পুল বনাই থৈছে পানী ফ'কাচিং মাৰিব কি ধুনীয়া লাগিব ইয়াত ৰাতি আহিলে ৰাতি কিন্তু ভালকৈ দেখা নাপাব দিনত আহিলে ভাল পাব আৰু এইখিনিৰ পৰা ভিতৰত সোমাব নিদিয়ে সিংহাসনৰ ভিতৰলৈ যাবলৈ নিদিয়ে চব মানে ৰছী বান্ধি বান্ধি থৈছে ইয়াৰখিনিতে ফটো চটো উঠিলে ফটো চটো উঠিব পাৰিব বাহিৰৰ পৰা খালি ৰাস্তাই ৰাস্তাই ঘূৰিব পাৰিব একো বস্তু চুব নিদিয়ে ফুল চুল একো চুব নিদিয়ে চব চিকিউৰিটি গাৰ্ড আছে আৰু ভালো কৰিছে কোনো যাতে একো লোকচান কৰিব নোৱাৰে আৰু কোনো যাতে একদম পিক চিক পেলাই তামোল পিক কৰি নেপেলায় আৰু এইফালে এখন ধুনীয়া নাও বনাই থৈছে চাওকচোন ইমান ধুনীয়াকৈ নাও এখন বনাই থৈছে সিংহাসনখন কিন্তু মজা বনাইছে বহুত ডাঙৰ এই লাইটবিলাক দিলে ৰাতিও ভাল লাগিব লাইটৰ ফ'কাচিংটো চবতে লাইট দিয়া আছে ইয়াতে আছে মূৰ্তি কিছুমান ধৰক পৰশুৰামৰ মূৰ্তি হনুমানৰ মূৰ্তি বিষ্ণু মূৰ্তি এয়া হৈছে নৰসিংহৰ মূৰ্তি চাওকচোন কি ধুনীয়াকৈ বনাই থৈছে এয়া নৰসিংহ যেন পেট ফালি দিছিলে দুৱাৰ মুখত সেইটো মূৰ্তি বনাই থৈছে এয়া ধৰক পৰশুৰামৰ মূৰ্তি আছে তাৰপিছত বলৰামৰ মূৰ্তি আছে এইটো বৰাক অৱতাৰৰ মূৰ্তি আছে চাওকচোন পৰশুৰাম ভগৱান বিষ্ণুৱে যেতিয়া গাহৰি অৱতাৰ লৈছিলে সেইটো বৰাক অৱতাৰ বুলি কয় ধুনীয়াকৈ মই এটা এটাকৈ আপোনালোকক দেখাই আছোঁ চাই থাকক চাই আহোঁ ব'লক নহ'লে এই আগফালেদি আহিব লাগিব মানুহখিনি আহি আছে এয়া চাওক কি ধুনীয়াকৈ বনাই থৈছে মূৰ্তি কিছুমান এয়া চাওক সন্মুখৰ পৰা ইমান ধুনীয়া ধুনীয়া মূৰ্তি বনাই থৈছে চাওক এইটো মাছৰ ভিতৰত ভগৱান কিছুমানৰ মই নাম নাজানো কি কয় তেওঁ সেইটো নাজানিলেও মাছৰ ভিতৰত তেনেকৈ কি থাকে ভগৱানটো নামটো মই নাজানো আপোনালোকে কমেণ্ট কৰি জনাবচোন কি বুলি কয় এইটো বাৰু জানো বা বৰাক বুলি কয় গাহৰি ৰূপ লৈছিলে ভগৱান বিষ্ণুৱে এইটো বৰাক অৱতাৰ আৰু এইটো নৰসিংহ অৱতাৰ এইটো কিন্তু মজা বনাইছে কিন্তু চাওকচোন কি ধুনীয়া বনাইছে ন মজা লাগিছে আৰু কিছুমান আছে সেইফালে এইটো শ্ৰীকৃষ্ণৰ লগৰ বন্ধুজন কিবা এটা নাম আছিলে ৰ'ব কি শোভা কিবা এটা আছিলে এইটো নামটো মই পাহৰিলোঁ
এইফালে ৰাম নহয় পৰশুৰামৰ মূৰ্তি বনাই থৈছে চাওকচোন। এইফালে হৈছে ৰামৰ মূৰ্তি বনাই থৈছে, কি ধুনীয়াকে ৰাম। মজা বনাইছে কিন্তু মূৰ্তিকেইজন। আৰু এইফালে হৈছে বলৰাম, হয় নাঙল লৈ আছে নহয়, এইটো বলৰামে হ'ব। তাৰপিছত এইফালে বুদ্ধদেৱ দেখিছোঁ, চাওক কি ধুনীয়া বনাইছে বুদ্ধদেৱজন, মজা বনাইছে এজন বুদ্ধদেৱ। তাৰপিছত আৰু আছে এজন লাচিত বৰফুকন নেকি, হয় হ'বলা। আৰু এইটো এটা জিৰণি ঘৰ বনাই থৈছে, কিন্তু ইয়াত সোমাব নিদিয়ে, কাকোৱে সোমাব নিদিয়ে, কোনো এটা ঘৰতো কাকো সোমাব নিদিয়ে, এনেই বাহিৰৰ পৰা চাব লাগিব। চবতে ৰছী বান্ধি থৈ দিছে, মানে এতিয়াও ভালকৈ উদ্বোধন কৰা হোৱা নাই ৰুমবিলাক। এনেই মানে এইটো চাবলৈহে পাৰিব, ফটো চটো উঠিব পাৰিব, সিমানখিনিয়ে কৰিব পাৰিব। এনেই কিবা কিবি খাবলগীয়া হ'লে বাহিৰত যাব লাগিব। ইয়াতে ৰেষ্টুৰেণ্ট হ'ব বুলি শুনিছোঁ, কোনখিনিত হয় কি হয় এতিয়াও পিছত হ'ব। আৰু ধুনীয়া পৰিৱেশটো চাচোন, চব ফুল লগাই দিছে, আৰু বনবিলাক একদম মিহি মিহি বন, যে ক্ৰিকেট ফিল্ডত যেন লগাই বনটো, সেইটো বনৰ নিচিনা মিহি মিহি বন লগাই দিছে। ফটোকপি মাৰি থওঁ। আৰু ইয়াতে অলপ ফটো চটো উঠোঁ, আৰু এতিয়া আমি বৰষুণ পালেই যামগৈ। আকৌ হ'ব। খানাটো দেউতাই বনাই আছে, আৰু দেউতাকো চাবলৈ পঠিয়াব লাগিব। দেউতাৰ লগত আৰু এজনী মানুহ আছে, আমাৰ খুৰী হয়, সেই খুৰীও আহিব খানা হৈ গ'ল চাগে দুইজনে। এতিয়া। তেওঁলোক টমটমতে পঠিয়াই দিম। আমি খোজকাঢ়ি আহিলোঁ, কিন্তু খোজকাঢ়ি আহিলে তাৰ পৰা থানৰ পৰা কিন্তু ইয়ালৈ বহুত দূৰ হয়, মানে সেই আকাশী গংগা পুখুৰীটোৰ কাণেদি বহুত দূৰ খোজকাঢ়ি আহিব লাগে। আমি বহুত দূৰ খোজকাঢ়ি আহিছোঁ, কিন্তু টমটমো আহে, টমটমত 10 টকাকৈ লয় এই থানৰ পৰা অলপ দূৰ হয়। আমি আহি এইফালে দিয়া পাই মানুহ। গ'লোহি, আমি খালোহি। আমি ইয়াততো মাছ মাংস খাবলৈ নোৱাৰি, আমি এতিয়া দালি ভাত আৰু পিটিকা খালোঁ। পিটিকা বনালে, ভাজি নবনালে, ভাজি বনাম বুলি কৈছিলে, ভাজি